নমস্কাৰ বন্ধুসকল, এডুকেশ্যন প্লাছ ইউটিউব চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত স্পেচিয়েল ডেটত অহা এটা স্পেচিয়েল প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। আহক সময় নষ্ট নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ আলোচনাৰ বিষয় হ'ল পাৰফেক্ট নাম্বাৰ। স্পেচিয়েল ডেট 2021 চনত এই প্ৰশ্নটো সোধা হৈছিল। এতিয়া আমি পোনপ্ৰথমে শিকিম পাৰফেক্ট নাম্বাৰনো কি বস্তু। এতিয়া আমি প্ৰথমতে চাম 6 এটা সংখ্যা, এই 6 সংখ্যাটোৰ উৎপাদকবোৰ কি কি। উৎপাদকবোৰ হ'ব 1, 2, 3 আৰু 6, অৰ্থাৎ 1, 2, 3 আৰু 6ৰে 6 সংখ্যাটোক হৰণ কৰিব পাৰি। ইয়াৰে 6 সংখ্যাটো যিহেতু নিজে নিজৰ উৎপাদক, এই সংখ্যাটো বাদ দি বাকীকেইটা উৎপাদকৰ যোগফল কিমান হ'ব চাব লাগিব। বাকীকেইটা উৎপাদকৰ যোগফল হ'ব 6, অৰ্থাৎ বাকীকেইটা উৎপাদকৰ যোগফল আমি সেই মূল সংখ্যাটো পাম। গতিকে আমি এই সংখ্যাটোক পাৰফেক্ট নাম্বাৰ বুলি ক'ম। আপোনালোকে এটা বেলেগ উদাহৰণ চাব পাৰে। সেই উদাহৰণটো হ'ল 28। 28ৰ উৎপাদকসমূহ হ'ল 1, 2, 4, 7, 14 আৰু 28। ইয়াৰে 28 সংখ্যাটোৰে নিজে নিজক বিভাজ্য বা নিজে নিজৰ উৎপাদক। গতিকে 28 সংখ্যাটো বাদ দি বাকীকেইটা উৎপাদকৰ যোগফল হ'ব 1 + 2 + 4 + 7 + 14 = 28। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে বাকীকেইটা উৎপাদকৰ যোগফলটো সেই মূল সংখ্যাটো পোৱা গৈছে। গতিকে 28কো আমি পাৰফেক্ট নাম্বাৰ বুলি ক'ম। এইবাৰ আমি 8 সংখ্যাটো উদাহৰণ হিচাপে ল'ব পাৰোঁ। 8 সংখ্যাটোৰ উৎপাদক হ'ল 1, 2, 4 আৰু 8। ইয়াৰে 8 সংখ্যাটোক বাদ দি বাকীকেইটা উৎপাদকৰ যোগফল হ'ব 1 + 2 + 4 = 7। ইয়াত এই যোগফলটো মূল সংখ্যাটোৰ সমান নহয়, গতিকে 8 সংখ্যাটো পাৰফেক্ট নাম্বাৰ নহয়। আপোনালোকে বুজি পালে যে যদি এটা সংখ্যাৰ উৎপাদকবোৰৰ যোগফল যদি সেই মূল সংখ্যাটোৰ সমান হয়, তেন্তে সেই সংখ্যাটোক পাৰফেক্ট নাম্বাৰ বুলি কোৱা হয়। এই যোগফলত সেই মূল সংখ্যাটো অন্তৰ্ভুক্ত কৰা নহয়। আমি সাধাৰণতে ব্যৱহাৰ কৰি থকা বা সাধাৰণতে প্ৰয়োজন হোৱা প্ৰথম 5টা পাৰফেক্ট নাম্বাৰ হ'ল 6, 28, 496, 8128 আৰু 3,35,50,337। এই 5টা সংখ্যাৰ কথা পৰীক্ষাত যিকোনো ধৰণে প্ৰশ্ন আহিব পাৰে। এই 5টা সংখ্যা আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। আমি হাৰ্ডি ৰামানুজ সংখ্যাৰ বিষয়ে আলোচনা কৰিম, যাক আমি টেক্সি কেব নাম্বাৰ বুলিও জানো। ইয়াৰ নামটো টেক্সি কেব নাম্বাৰ হোৱাৰ কাৰণটো হ'ল হাৰ্ডি আৰু ৰামানুজন নামৰ দুজন গণিতজ্ঞই এদিন এখন টেক্সিত এই নাম্বাৰটো লিখা থকা দেখা পাইছিল, আৰু এই নাম্বাৰটোৰ বিষয়ে তেওঁলোকে আলোচনা কৰি গম পাইছিল যে এইটোৱে হ'ল আটাইতকৈ সৰু নাম্বাৰ, যিটো দুটা ধৰণে লিখিব পাৰি, অৰ্থাৎ 12³ + 1³ আৰু 10³ + 9³ হিচাপে লিখিব পাৰি। অৰ্থাৎ দুযোৰ সংখ্যাৰ ঘনৰ যোগফল হিচাপে এই সংখ্যাটো লিখিব পাৰি। এনেধৰণৰ আন সংখ্যাও পোৱা যায়, 4104। এই সংখ্যাটো আমি 15³ যোগ 9³ আৰু 16³ যোগ 2³ হিচাপে লিখিব পাৰোঁ। কিন্তু এই সংখ্যাটোৱে হ'ল আটাইতকৈ সৰু সংখ্যা, যাক আমি এনেধৰণে লিখিব পাৰোঁ। গতিকে এই সংখ্যাটোকে হাৰ্ডি ৰামানুজ সংখ্যা বুলি কোৱা হয়। ভিডিঅ'টো চাই কেনে পালে? যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ।